আজি মোৰ কুকিং চেনেল অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি ভাবিছোঁ বতৰটো ঠাণ্ডা, কি বনাম ভাবি থাকোঁতে হাজবেণ্ডে লৈ আহিলে চিকেন মিক্সাৰ। ইয়াকে আজি পূৰা জ্বলা দি স্পাইচিকৈ বনাম। কেনেকৈ বনাম চাই থাকিব। মই এতিয়া প্ৰথমতে চিকেনখন অকণমান হালধি আৰু নিমখ দি মেৰিনেট কৰি ল'ম। এয়া অলপ সোৱাদ অনুসৰি নিমখ দিছোঁ, অকণমান মিঠাতেল দি দিম। মই এতিয়া মেৰিনেট কৰি ল'ম। এয়া চিকেনখিনি মেৰিনেট কৰি লৈছোঁ অলপ টাইম, ঢাকি দিম। এতিয়া মই চিকেন মিক্সাৰখিনি বনাবৰ কাৰণে কেৰাহীখন অলপ দেৰি গৰম হ'বলৈ দিম। ইয়াত দিম অলপ মিঠাতেল, ইয়াতে দি দিম এতিয়া মই 2টা তেজপাত, 2টা শুকান জলকীয়া। ইয়াতে দি দিম এতিয়া মই কাটি থোৱা ভাজিম। ইয়াতে দি দিম এতিয়া খুন্দি থোৱা নহৰু আৰু আদা পেষ্টটো। অলপ ভাজি ল'ম। অকণমান গাখীৰ থকা ঘৰতে ছোৱালীজনীয়ে চিঞৰি আছে জোৰে জোৰে। ইয়াৰ অংশ হ'ল পিঁয়াজখিনি ইয়াতে দি দিম এতিয়া আপোনাৰ বিলাহীটো অপচনেল, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নিদিব পাৰে, কাৰণ মই ইয়াত জালুক দিম। মই ইয়াতে দিছোঁ এচামুচ জিৰা আৰু ধনিয়া পাউডাৰ আৰু এচামুচ ৰেড চিলি পাউডাৰ। অলপমান দেৰি কাৰণে ঢাকি দিম। চিকেনখিনি অকণমান লৰাই চাম। ইয়াতে দি দিম মই অলপ জালুকৰ গুড়ি। ঠাণ্ডা দিনত অকণমান জালুক খালে ভাল লাগে ন। জালুকখিনি অকণমান ভালকৈ লৰাই দিম। এতিয়া আমি তৰকাৰীটো চাই লওঁ। কালাৰ দেখিছেনে গাইজ, বঢ়িয়া হৈছে। খাবলৈও ইমানেই স্পাইচি হ'ব। ঠাণ্ডা বতৰত গৰম গৰম ভাতৰ লগত মিক্সাৰ স্পাইচি খাব আৰু বহুত টেষ্টি লাগে। ফাইনেলি মোৰ চিকেন মিক্সাৰ হৈ গ'ল।
ইয়াত ঢাকি দিলোঁ বাছ। ফাইনেলি মোৰ চিকেন মিক্সাৰ ৰেডি। কেনেকুৱা লাগিছে ক'ব দেই গাইজ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ চেনেলত অহা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাই থাকিব। বাই এভৰিৱান, গুড নাইট।